Hey dosto, bicara guys, Mas Farbai. Rukhi aছো ৰ নাও ৰখি আছো ওচৰত যাব লাগিব না নাৱেদি পাৰ হ'ব এতিয়া আমি নাৱত যাই আছো মুনি আছে নাৱত যাই আছো আমি নাৱৰ পৰা নামি পুনৰ চাইকেলেৰে আমি যাই আছো ৰ'দত চাইকেল মাৰি আছো ৰ'দত পথাৰৰ মাজে মাজে চাইকেল লৈ যাই আছো কি ধুনীয়া পৰিৱেশ চাও না দে আর ভাই সাইকেল মারছা আৰু দে আর ওটো গরু ইতিমধ্যে মাছ মারা শেষ এতে মাছ মারি শেষ করলা দে আর মাছ কাটাত ব্যস্ত আছে চাও না মাছ কাটি আছে চাহ কিহত খাই আছে নাছে গিয়া বতৰ কাটি চাহ খাইছি বহুত মাছ পাইছে আছো বাপ 8 কিলো মান হ'ব চাগে আমিও চাই আহোঁ ৰ মাছ মাৰা ঠাইখিনি দুই এটা মাৰিব পাৰোঁ নেকি চাওঁ মাছ অকমান বাৰীত মাছ মাৰি আছে দে ভাই তই আমাৰ মাছ দে মাছ মাৰ দে মুনি মাছ ধরার ব্যস্ত বহুত দেরি হল এতিয়া ঘৰত যাই আছো ঘোড়ার গাড়ী নেকি এখন হয় ঘোড়ার গাড়ী ঘৰ যাই আছো পুরা খামাজি বহুত দূর হে বা সাইকেলে মারিয়ে যোগিতা পারবে ঘর জিগিটা পাম আমার মহান ব্যক্তি স্কুলের পৰা চলি কথা আহি আছিল
হাততে ৰখা দিলা আৰু তাকে কয় মহান ব্যক্তি চেলুট ভাই চেলুট ৰদে আহি আছোতো বিৰাট গৰম লাগছে সেইকাৰণে অলপ গা ধুই যাওঁ আৰু ইয়াতে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ এতিয়া সামৰোঁ আৰু ঘৰতো যাওঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব